আজি পবিত্ৰ ভাদ মাহত নামঘৰলৈ যাব ওলাইছোঁ, নামঘৰ নহয় সত্ৰলৈ। ব'লকচোন আপোনালোকক লৈ যাওঁ আমাৰ লগত সত্ৰ চাই আহোঁগৈ। বাগানৰ পৰা ওলাই আহিয়ে দুই কাষে ৰাস্তাৰ দুই কাষে এনেকৈ চাওক কি ধুনীয়াকৈ শাওনৰ বোকা মাটি মানে সেউজীয়া হৈ পৰিছে, চাই বহুতেই ভাল লাগিছে। আহি আমি ডিমৌ পালোহি, ডিমৌ টাউন। বহুত দিন ওলোৱাও নাছিলোঁ ঘৰৰ পৰা, এনেকৈ ওলাই আহি পেলাই মনটো ভাল লাগিছে। তাতে পবিত্ৰ ভাদ মাহত আমি গৈ আছোঁ তীৰ্থভূমিলৈ, আৰু ইমান সুন্দৰ পৰিৱেশ এটাত। কিন্তু চাওক আমাৰ ভিতৰখন ইমান থেপাথেপিকৈ বহি আহিছোঁ, কিন্তু কথা ক'ব তাত পৰা নাই, কাৰণ গান বাজি আহি আছিলে, সেয়েহে ইমান কথা কোৱা হোৱা নাছিলে। কোন সত্ৰলৈ যাওঁ কিন্তু আপোনালোকক এতিয়াই নকওঁ, আপোনালোকো ব'লক আমাৰ লগত সত্ৰ চাওকগৈ। যিহেতু আজি দেওবাৰ হেতুকে ডিমৌৰ সাপ্তাহিক বজাৰখন এনেও গধূলি ডেইলি বজাৰ বহেই, অথচ দেওবাৰ দিনটোত সাপ্তাহিক বজাৰ এখন বহে। এয়া ডিমৌৰ সাপ্তাহিক বজাৰ। এইখন ৰাজমাই বজাৰ, আটাইতকৈ দীঘল বজাৰ। যিহেতু এতিয়া সিমান দীঘল হোৱাগৈ নাই, কাৰণ ৰাতিপুৱা 9টামান বাজিছেহে, সেইটোকে আহিছেহে মানে, আৰু অ'ত বহি আছে। বহুত দীঘল বজাৰ হয় এইখন। ৰাজমাই বজাৰ পাৰ হৈ আহি আমি পাইছোঁ এতিয়া ছাই মন্দিৰ। এয়া ছাই মন্দিৰ, ৰজাবাৰীৰ ছাই মন্দিৰ। এয়া আমি এতিয়া উঠিব লৈছোঁ নামডাঙৰ শিলৰ সাঁকো। এয়া নামডাঙৰ শিলৰ সাঁকোৰ ওপৰেদি পাৰ হৈ আহি গ'লোঁ। আহি আমি এয়া পাইছোঁহি, সত্ৰ পালোহি। আহি পিনি এই চোৱাবাত আমি এতিয়া খোজকাঢ়ি যাওঁ। জৰাবাৰী সত্ৰ পালোহি আহি। আমাৰ লগতে ব'লক আপোনালোকৰ ভিতৰখন দেখুৱাওঁ। এয়া জৰাবাৰী সত্ৰৰ মেইন দুৱাৰখন, আৰু দুৱাৰত চাওক ইমান ধুনীয়াকৈ এখন শৰাই, তাতে গৰুড়ৰ আৰু দুফালে দুজন মানে ৰখীয়া বুলি ক'ব লাগিব, আৰু সিহঁত আছে। এয়া ব'লক ভিতৰলৈ সোমাই যাওঁ, গৈ থাকোঁ। ভিতৰতনো কেনেকুৱা কি পৰিৱেশ আপোনালোককো দেখুৱাওঁ ব'লক। এখন গেট পাৰ হৈ আহি পিনি আকৌ এখন গেট, এয়া সন্মুখত আৰু এখন গেট আছে। তাৰপিছতহে হয়তো চাগে সত্ৰৰ মূল দৰ্জা আছে হ'বলা। ব'লক। এয়া এজনৰ কোনো নাম লিখা নাই, এয়া এইফালে লিখা আছে। এয়া সোমাই আহিয়ে মূল সত্ৰৰ মেইন সত্ৰটো, আৰু ফালে ব'লকচোন অলপ আগুৱাই যাওঁ, আৰুনো কি পাওঁ। মাধৱদেৱে লিখা ঘোষাখন আছে, শংকৰদেৱে লিখা ভাগৱতৰ দশস্কন্ধ এটা সাঁচি পাতত। মাধৱদেৱকে শংকৰদেৱকে চিতাভস্ম মানে গোৱা চেপা এই বস্তুখিনি আছে। এই মণিকূটটোৰ ভিতৰত কি আছে কি নাই তেখেতে আমাক সুন্দৰকৈ ক'লে। ইয়াৰ ভিতৰত হেনো মাধৱদেৱ আৰু শংকৰদেৱৰ চুলিও সংৰক্ষিত কৰা হৈছে, কিন্তু এতিয়া চাবলৈ নিদিয়ে, বহাগৰ 1 তাৰিখে চাবলৈ দিব। এয়া মূল সত্ৰৰ মূল মণিকূট।
ইয়াত ভিতৰত আমাৰ মহিলা প্ৰৱেশ একেবাৰে নিষেধ, আনকি আমাৰ সৰু ছোৱালীকেইজনীকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিলে, কাৰণ মহিলা প্ৰৱেশ একেবাৰে সম্পূৰ্ণৰূপে নিষেধ। আৰু ইয়াত মোৰ মানুহজনে গৈ পেলানি ইয়াৰ ভিডিঅ' কৰি আনি দিছিল আপোনালোকক দেখুৱাবৰ বাবে, আৰু নিজেও আমিও হয়তো নেদেখিম যে সেইবাবে গৈ পিনি দেখুৱাই মেলি ভিডিঅ' কৰি আনিছে। এয়া লগত যোৱাজনো সকলোৱে ভিডিঅ' কৰি আনি দিছে। এইফালে আমি বাহিৰৰ পৰাই সেৱা লৈছিলোঁ। ভিতৰত সোমাবলৈ নিদিয়ে, সেয়েহে বাহিৰৰ পৰাই সেৱা কৰিছোঁ আৰু বাহিৰখন দেখুৱাই আছোঁ ৰ'ব ধুনীয়াকৈ। এয়া দুৱাৰখনৰ ওপৰত বিষ্ণুৰ অনন্ত শয্যা, আৰু লগতে ৱালবিলাকৰ প্ৰত্যেকখন ৱালতে সকলো ভগৱানৰ প্ৰতিমূৰ্তি সুন্দৰকৈ চিত্ৰাংকন কৰি থোৱা হৈছে। সকলো ৰূপ অংকন কৰা হৈছে, বহুতেই ভাল লাগিল। আৰু আপোনালোকে এদিন আহিব, চাব, বহুত ভাল লাগে জেগাখনত আহি। জৰাবাৰী সত্ৰখন কেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছে তাৰ জৰাবাৰী সত্ৰখন নামটো কিয় এনেকৈ পৰিলে জৰাবাৰী সত্ৰ? পৰিলে মানে ইয়াত যেতিয়া হাতীত ধৰা জগত মহাপুৰুষ গুৰুজন আৰু হৰিজোৱাইক ধৰি আহিছিল, হৰিজোৱাইক ছেদন কৰিলে মহাপুৰুষ গুৰুজনক এৰি দিলে। মহাপুৰুষ গুৰুজন এৰাৰ পাছত বেচাঘৰ পুখুৰীত আছিল। তাৰ পৰা তেওঁ পটব্ৰজা ঢেকীয়া মানে এই গুৱাহাটীলৈ যাবলৈ আহিছিলে। আহোঁতে এই স্থানত যেতিয়া সময় হ'ল, তেওঁ ইয়াতে গা পুখুৰী আছিলে, পুখুৰীটো এতিয়াও আছে, তাতে গা পা স্নান কৰি প্ৰসংগৰ সময় হ'ল, বিৰলা প্ৰসংগ কৰিব হ'ল। তেওঁ তাতে গা পা স্নান কৰি বিৰলা প্ৰসংগ কৰিব ল'লে। তেনেকুৱাতে এই বলাই নামে নদিয়াল মানুহ এহাল আছিল আমাৰ এইখিনিতে, বলাই বাৰী বুলি জড়িত আছে। তেওঁ বাৰীত বিয়া জৰা আছিল, জৰা টেঙা আছিল। সেই গুৰুজনক আনি পেলাই ভোজন কৰিব লাগে। গুৰুজনৰ নামতে দি সেই জৰা টেঙা ভোজন কৰি আৰু নাম গ্ৰহণ কৰিলে। তাৰপাছত তেওঁক ক'লে যে তুমি ইয়াতে চাকি গছ জ্বলাই মেলি থাকিলে পৰৱৰ্তীত এখন ঠাই হ'ব। সেইকাৰণে সেই ঠাইডোখৰ এই ঠাইডোখৰ নাম শেষত জৰাবাৰী হ'ল। ঢেকীয়া খোৱা, ঢেকীয়া শাকে খোৱাৰ কাৰণে ঢেকীয়া খোৱা। ঠিক আছে দিয়ক। সত্ৰাধিকাৰীজনে সকলো কথা সুন্দৰভাৱে বৰ্ণনা কৰি ক'লে, আৰু ইয়াত এই পুখুৰীটোৰ কথাই কোৱা হৈছিল, যিটো পুখুৰীত মাধৱদেৱে স্নান কৰি আহি ইয়াত জৰাবাৰী সত্ৰ স্থাপন কৰিছিল চাকি জয়ন্তী জ্বলাই। তাৰ আহিব আপোনালোকেও ইয়াতো চাবহি, আহি ভাল লাগিব। ইয়াৰ পিছত আমি ওলাই গৈছিলোঁ আউনীআটী সত্ৰলৈ। তাৰ খণ্ডটো মই আপোনালোকক কাইলৈ দি আছোঁ। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু অহা কাইলৈ লগ পাই আছোঁ আউনীআটী সত্ৰৰ ভিডিঅ' লৈ।